ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষক জিলা ছাত্ৰ সংগঠন চমুকৈ উচুকাৰ বিপুল আদৰণীয়েও সম্বৰ্ধনা জ্ঞাপন। কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত জিলা ছাত্ৰ সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ জীৱন নেওগক বিপুল আদৰণি ও সম্বৰ্ধনা জনোৱা হয়। ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিবিচন তেৰণ আৰু সাধাৰণ সম্পাদক জিন্তু হাজৰিকাই আজি ডিফু চৰকাৰী মহাবিদ্যালয়ত উপস্থিত হৈ নৱনিযুক্ত অধ্যক্ষগৰাকীক বিপুল আদৰণি ও সম্ভাষণ জনোৱাৰ লগতে এখনি সম্বৰ্ধনা পত্ৰও প্ৰদান কৰে। ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ লগতে উচুকাৰ কেন্দ্ৰীয় সমিতিৰ সমূহ সদস্য উপস্থিত থাকে। Certificate of appreciation. It is a matter of pleasure and honor for us to welcome Sri Jivan New, newly appointed principal of the Government College, a premier higher education institution of Karbi. Sir, we believe that your expertise, vision, experience, and dedication will have a profound impact on college preparation for excellence. We hope that under your leadership and guidance, the Government College will live up to the expectation of the people. Thanking you. Division Terra, President, US Increase Intercommunity, Jintu Hajarika, General Secretary, US Increase Intercommunity. আংলঙত আগ্ৰণী শিক্ষানুষ্ঠান ডিফু চৰকাৰী মহাবিদ্যালয়ত নৱনিযুক্ত অধ্যক্ষ বা প্ৰিন্সিপাল জীৱন নিয়োগ ছাৰক আজি আমি সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকা ৭০,০০০ দলে তেখেতক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু সম্বৰ্ধনা দিয়া সময়ত তেখেতৰ লগত মত বিনিময় কৰিছোঁ আৰু কাৰ্বি আংলঙত শৈক্ষিক পৰিৱেশ বা শিক্ষা উন্নত মানদণ্ডৰ কাম কৰিবৰ কাৰণে তেখেতে আমাৰ প্ৰতি তেখেতে সহায়